আপোনালোকে জানেনে দূৰদৰ্শনত ভাৰত এক খোজ বুলি যিটো চিৰিয়েল বনোৱা হৈছিলে জৱাহৰলাল নেহৰুৰ ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ওপৰত এই চিৰিয়েলৰ প্ৰথম এপিছডটোৰ নাম কি হয় ভাৰত মাতা কি জয় बहनों भाइयों और साथियों आप लोग जो ये भारत माता की जय के नारे लगा रहे हैं ये अच्छी बात है पर आप ये भी जानते हैं कि इन नारों का मतलब क्या है कौन है भारत माता किसकी जीत चाहते हैं आप सब बताइए मैं भी जानना चाहता हूं अच्छा तुम बताओ कौन है भारत माता बोलो बोलो अच्छा तुम बताओ कौन है भारत माता आप लोगों को कम से कम इतना तो जानना ही चाहिए किसकी जय क्या है भारत माता कभी देखा है आपने पंडित जी भारत माता मतलब ये धरती हमारी माता है सिर्फ ये धरती या इस गांव की धरती या इस सूबे इस इलाके की धरती या सारा हिंदुस्तान सारे हिंदुस्तान की धरती सिर्फ धरती और कुछ नहीं हिंदुस्तान की ये इतनी नदियां पहाड़ ये सब नहीं सभी हैं पंडित जी ये नदियां ये पहाड़ जंगल और हमारे ये खेत जो हमें अनाज देते हैं इसके अलावा भी कुछ ऐसा है जो इन सबसे अहम है वो क्या आप बताइए पंडित जी भारत माता तो ये सब है ही नदियां पहाड़ खेत पेड़ घने जंगल समंदर आसमान पर मेरे या तुम्हारे बिना ये सब बेमतलब है सबसे अहम है भारत की सरजमीन पर फैली आवाम भारत के लोग दरअसल अपने करोड़ों बेटे बेटियों से ही भारत मां की पहचान है इसलिए उसकी जीत होगी आप सभी की जीत से यानी कि देखा जाए तो आप सभी अपने आप में भारत माता हैं भारत माता की जय भारत माता की जय भारत माता की जय भारत माता की जय জৱাহৰলাল নেহৰুৱে লিখা কিতাপবোৰ বা জৱাহৰলাল নেহৰুৰ ওপৰত লিখা কিতাপবোৰ যথেষ্ট ডাঙৰ হোৱা বাবে আমি সৰ্বসাধাৰণ পাঠকে তেনেবোৰ কিতাপ সাধাৰণতে নপঢ়ো আৰু জৱাহৰলাল নেহৰুৰ বিষয়ে আমি বৰ বিশেষ একো নাজানেও তেওঁ প্ৰথম প্ৰধানমন্ত্ৰী আছিল হয়তো বহুতৰ কাৰণে হেয়াই এটা ডাঙৰ ইনফৰমেশন আৰু আজিকালি ফেসবুক হোৱাটছআপত নেহৰু সম্পৰ্কীয় যিবোৰ পোষ্ট বা লেখা মেলা ফৰৱাৰ্ড হৈ থাকে মিছা প্ৰচাৰ বহুত চলি থাকে আজি এই ভিডিঅ'টোত জৱাহৰলাল নেহৰু সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো যোৱা 2018 চনৰ অক্টোবৰ মাহত মই অৰুণাচলত মাউণ্টেনিং কৰিবলৈ যাওঁতে লগত মৃণাল তালুকদাৰৰ 1962 কিতাপখন লগত লৈ গৈছিলো আৰু বাটত যাওঁতে পঢ়িও গৈ আছিল কিতাপখনৰ 67 নম্বৰ পৃষ্ঠাত তালুকদাৰে লিখিছে মন কৰিব কোনে পাহৰিব সেই বাক্যষাৰ মই শুনা নাছিলো মোৰ জন্মও তেতিয়া হোৱা নাই তথাপি কিন্তু আজিও কাণত বাজি আছে সেই বাক্যষাৰী আৰু সাগে কেবাটাও প্ৰজন্মৰ কাণতো বাজি থাকিব নেহৰুৰ সেই ভয়ংকৰ শব্দকেইটা My heart goes out to the people of Assam. হেয়াইটো অসমীয়া জাতীয়তাবোধক উগ্ৰ কৰি দিয়াৰ আৰম্ভণি আলফাৰ মাধ্যমেৰে তাৰেইটো প্ৰতিফলন ঘটিছিল 90ৰ দশকত তাৰেই প্ৰতিধ্বনি আজিও বাজি আছে অসমীয়াৰ হিৰাই আমাৰো বহুতৰ মাজত নেহৰুৰ সেই বাক্যষাৰী বহুত ভিতৰলৈকে সোমাই আছে আৰু আমিও বিশ্বাস কৰো 1962 চনৰ ভাৰত চীন যুদ্ধত নেহৰুৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে বিশ্বাসঘাতকতা কৰি অসমক চীনৰ হাতত এৰি দিবলৈ বিচাৰিছিলে কিন্তু প্ৰকৃততে জৱাহৰলাল নেহৰুৱে কৈছিলে কি মই আজি এই ভিডিঅ'ত আকাশবাণী হাফলং অনুষ্ঠানৰ কাৰ্যবাহী তপন দত্ত ডাঙৰীয়াই যোৱা বছৰ আগষ্ট মাহৰ 6 তাৰিখে আমাৰ অসম কাকতত লিখা প্ৰবন্ধ এটাৰ পৰা এয়া আকাশবাণীৰ আৰ্কাইভৰ পৰা তুলি দিয়া হৈছে 1962 চনৰ যুদ্ধৰ সময়ছোৱাত যেতিয়া চীনে ভাৰতত সোমাই আহিছে তেজপুৰ পাও অৱস্থা এইখিনি সময়ত জৱাহৰলাল
জৱাহৰলাল নেহৰুৱে আকাশবাণীত কৈছে, মই আমাৰ দৃঢ় সংকল্পৰ কথা পুনৰ দুৱাৰি তেওঁলোকক অৰ্থাৎ অসমবাসীক ক'ব বিচাৰিছো যে আমি তেওঁলোকৰ লগত আছো আৰু শেষ বিন্দু শক্তি থকালৈকে তেওঁলোকক সহায় কৰিম আৰু কৰিমেই। চীনা সৈন্যৰ বৃহৎ সংখ্যা আৰু অন্যান্য কিছুমান কাৰণৰ বাবে সকলো সময়তে বৰ্তমান আমাৰ বিজয় লাভ এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই, কিন্তু মই প্ৰতিজ্ঞা কৰি কৈছো যে শেষলৈকে আমি বিষয়টো এৰি নিদিওঁ আৰু নিশ্চিতভাৱে বিজয় ভাৰতৰ পক্ষেই থাকিব। ভাৰতৰ ভূমিত কোনো বিদেশী শক্তিৰ এনেধৰণৰ অগ্ৰাসন আমি কেতিয়াও সহ্য নকৰো। নিজৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ কৰা এইখন স্বৰাজোত্তৰ ভাৰতৰ প্ৰথমখন যুদ্ধ। ই যিমানেই দীঘলীয়া নহওক অথবা আমাৰ যিমানেই ক্ষতি নহওক কিয় ভাৰতে এই যুদ্ধ হাৰিব নোৱাৰে। এই প্ৰেক্ষাপটতে আজি যিটো সময়ত পশ্চাদসৰণ আৰু পৰাজয়ৰ ঘটনাই আমাক দুখ দিছে, মই বিশেষকৈ অসমৰ লোকসকলক মোৰ শুভেচ্ছা যাচিছো। On this day, which has been a sad day for us, bringing news of reverses and setback, I want to send my greetings to the people of Assam especially, to the people of Nefa and to the rest of India. নেফা আৰু ভাৰতৰ বাকী অংশৰ লোকসকলৰ ওচৰত প্ৰতিজ্ঞা কৰি কওঁ যে এই ঘটনাবোৰে আনি দিয়া বিষণ্ণতাক পৰিহাৰ কৰি আমি নিজকে সন্মুখীন হ'ব পৰাকৈ সক্ষম কৰি তুলি দৃঢ় সংকল্পৰে আমাৰ ভূমিৰ পৰা তেওঁলোকক খেদি পঠিয়াব লাগিব। অনুপ্ৰৱেশকাৰীসকলক ভাৰতৰ ভূমিৰ পৰা খেদি নপঠিওৱা পৰ্যন্ত আমি ক্ষান্ত নহওঁ। আমাৰ সাময়িক পৰাজয়ৰ বাবে তেওঁলোকে আমি ভয় খাইছো বুলি ভাবি কিছুমান চৰ্ত আগবঢ়াব পাৰে, কিন্তু আমি ভাৰতৰ অংগ হানি হোৱা ধৰণৰ কোনো চৰ্ত কেতিয়াও মানি নলওঁ। এয়া আমাৰ দৃঢ় সংকল্প। তাৰপিছত মূল কথাটো আহিছো। এই মুহূৰ্তত বিশেষকৈ অসমত থকা মোৰ ভাই ভনীসকলৰ প্ৰতি মোৰ হৃদয় বিগলিত হৈ পৰিছে। মই আপোনালোক সকলোৰে সন্মুখত I want to make that clear to all of you and most especially to our countrymen in Assam to whom our heart goes out at this moment. এইখিনি কথা নেহৰুৱে আচলতে কৈছিলে আৰু ইয়াৰ পৰা কেতিয়াও এনেকুৱা নালাগে যে তেওঁ অসমখনক এৰি দিছে। তেওঁ বাৰে বাৰে কৈ আছে যে মই অসমখন বা নেফা অৰ্থাৎ অৰুণাচলক ৰক্ষা কৰিবলৈ শেষ সময়লৈকে যুদ্ধ কৰি থৈ যাম। কেনেকে তেনেহলে এই কথাবোৰ ওলাল? যিটো তালুকদাৰে ইয়াত উল্লেখ কৰিছে, তালুকদাৰেও কিতাপখনত আংশিক বাক্যটোহে উদ্ধৃতি দিছে আৰু কৈছে সেয়াইতো অসমীয়া জাতীয়তাবোধক উগ্ৰ কৰি দিয়াৰ আৰম্ভণি। অৰ্থাৎ এই গোটেই ঘটনাটোত নেহৰুক তেনেকে প্ৰক্ষেপ কৰাৰ অন্তৰত ৰাজনীতিত সেইখিনি সময়ত সৃষ্টি হৈছিলে আৰু আমি তাকেই আজিলৈকে বিশ্বাস কৰি আছো। নেহৰু এজন কংগ্ৰেছী বুলি নহয় বা এজন স্বাধীনতা সংগ্ৰামী বুলি নহয়। 1950 পৰা 60 চনলৈকে তেওঁ এছিয়াৰ আটাইতকৈ ডাঙৰ নেতা। নেহৰু বুলি ক'লে তেতিয়া বিশ্বই কাণ পাতি শুনে তেওঁ কি কয়। আৰু মাও জে ডং তেতিয়ালৈকে ডাঙৰ নেতা হৈ উঠা নাছিলে। এতিয়া মৃণাল তালুকদাৰৰ 1962 যিখন কিতাপ, তেওঁ বিশেষকৈ ইয়াত মেক্সৱেলৰ 1970 চনৰ যিখন কিতাপ ইণ্ডিয়াছ চাইনা ৱাৰ, সেই কিতাপখনৰ দৃষ্টিভংগীৰে লিখিছে। অৰ্থাৎ নেহৰুক ইয়াত সমালোচনা কৰিছে তেওঁৰ ফৰৱাৰ্ড পলিচি। নেহৰুৱেহে যেন চীনা আক্ৰমণৰ কাৰণ। কিন্তু 2018 চনত মোৰ হাতত যিখন কিতাপ আছে, আমাৰ বাৰ্টিল লিটনাৰে যিখন লিখিছে চাইনাছ ইণ্ডিয়া ৱাৰ, মেক্সৱেলৰ কিতাপখনৰ নাম ইণ্ডিয়াছ চাইনা ৱাৰ আৰু এখন হৈছে চাইনাছ ইণ্ডিয়া ৱাৰ। অৰ্থাৎ চাইনাই আক্ৰমণ কৰিছিলে ইণ্ডিয়াক। দুটা সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগীৰ। আৰু নেহৰুক জানিবলৈও এই দুয়োটা দৃষ্টিভংগীৰে প্ৰয়োজন। তাৰ বাবে লাগিব কিছু অধ্যয়ন। নেহৰু সম্পৰ্কে আমি কিছুমান কিতাপ পঢ়িব লাগিব আৰু নেহৰু সম্পৰ্কে মূল কিতাপবোৰে অসমীয়াতো অনুবাদ কৰাও হৈছে। অসম প্ৰকাশন পৰিষদেও পাব্লিছ কৰিছে। জৱাহৰলাল নেহৰুৰ আত্মজীৱনী আছে বা বিশ্ব ইতিহাসৰ জিলিঙনি, ডিস্কভাৰী অফ ইণ্ডিয়া, এইবোৰ কিতাপ আমি অসমীয়াত পঢ়িব পাৰোঁ। আৰু যদি পঢ়িবলৈ সময়ো নাই, ইউটিউবত আছে, মই তলত লিংকটো শ্বেয়াৰ কৰি দিম, ভাৰত এক খোজ। আপোনালোকে ইউটিউবত চাৰ্চ কৰক। নেহৰুক জানিবলৈ, নেহৰুৰ আইডিয়া, নেহৰুৰ ভিজন
আজি আমাৰ যিখন গণতান্ত্ৰিক দেশ আমাৰ সন্মুখত আছে তাত নেহেৰু অৰিহণা অপৰিসীম। এটলিষ্ট নেহেৰুক জনা উচিত। তেওঁক যদি আমি সমালোচনা কৰিব বিচাৰোঁ তেতিয়াও নেহেৰুক পঢ়িব লাগিব, তেওঁক যদি আমি সমৰ্থন কৰিব বিচাৰোঁ তেতিয়াও নেহেৰুক পঢ়িব লাগিব। হোৱাটছআপ আৰু ফেচবুক পঢ়িটো এজন মানুহক আপুনি জাজ কৰিব নোৱাৰে। 30 के आसपास जब भी जेल से बाहर रहा, खासतौर से सन 36-37 के चुनावी दौरों के वक्त, मैं भारत के तमाम सूबों के गांव और शहर घूमा। ये यात्रा खुद मेरे लिए एक खोज थी। ऐसा लगता था हिंदुस्तान के लोग, हिंदुस्तान की धरती अपने पूरे फैलाव के साथ मेरे सामने है। हिंदुस्तान के बदलते रंग रूप मुझ पर छाने से लगे। इसका विस्तार या अलग अलग रंग तो पकड़ में आ जाते, पर इन सबसे अछूती इसकी आत्मा को समझना मुश्किल था। हालांकि अपने अतराफ उसे महसूस जरूर कर रहा था। जितना ही भारत को देखा उतना ही ये एहसास बढ़ा कि मेरे या किसी के लिए भी उस कल्पना को बूझना जो ये भूमि अपने में छिपाए है बहुत कठिन है।